Hello guys, good evening. আজি আৰু এটা ৰেচিপি লৈ আহিছো। হেটো ৰেচিপিটো হৈছে মাছ আৰু ওটেঙা। চাই থাকক মই কেনেকা বনাইছো। এইটো ওটেঙাটো হিজাম আজি মাছৰ লগত। এইটো ওটেঙাটো পিচি লৈছো অকমান। ৰেডি দিম গোলমৰিচ। ঢালি দিম নিমখ। ঢালি দিম পিঁয়াজ গোটেইকেইটা মিক্স কৰি দিম। মিক্স কৰি হৈ গৈছে ঢালি দিম গৰম পানী। কিমানটো লাগে সিমানটো ভাগত ঢালি কেনে জুইত পাতি দিম। তাৰপিছত এইটো ওটেঙাটো উতলি হ'লে মানে আধাটো উতলি পাৰিলে মানে ঢালি দিম মাছ। চাই থাকিব আপোনালোকে। ঢাকন এতিয়া উতলি থাক। চাব পাৰে এতিয়া ওটেঙাটো কেনেকা উতলি আছে, বহুত দেৰি উতলা হ'ল। এতিয়া মই ঢালি দিম এইটো মাছ। যোৱাকালি যে বনাইছিলোঁ বাঁহগাজ লগতে মাছ মাথাটো তাৰ বাচি যোৱা সেইটো গাটো আৰু নেজটো সেইটো মই আজি ওটেঙা লগত বনাই দিছোঁ। মিলাই দিছোঁ 2-5 মিনিটমান উতলি হ'লে মানে হৈ যাব আৰু। চাওকচোন মাছটো ঢালি দিয়াৰ পাছতকে কালাৰ বদলি গ'ল। ওটেঙা অকলে থাকোঁতে কেনেকুৱা কালাৰ আছিলে, এতিয়া মাছটো ঢালি দিয়াৰ পাছত ডাঠ হৈ গ'ল কালাৰটো। ব্ৰইলাৰ কালাৰটো চাওক কিমান ধুনীয়া লাগিছে। উতলি আছে চব্জি হৈ গৈছে সিজি। এইটো চাওক ইমান ধুনীয়া। ৱাও, চাওকচোন ৰং কিমান ধুনীয়া হৈছে। এতিয়া ঢালি দিম মই এতিয়া ধনিয়া পাত। হৈ গৈছে ৰেডি চব্জি। আমাৰ মিমিবোৰ ভাত খাব ৰখি আছে। এইটো নানীটো মেকুৰী পোৱালি নানী। হৈ গৈছে চব্জি সিজি ৰেডি। চিম্পুলকৈ বনাইছিলোঁ। আমিনো এনেকাই বনাই খাওঁ, চিম্পুল একোতো নাই মিক্স কৰি খাবলৈ। যোৱাকালি সিজালোঁ বাঁহগাজ টেঙাৰ লগত, আজি সিজাইছোঁ ওটেঙাৰ লগত আৰু হৈ যাব এটা চব্জি সিজালে। আজিলৈ ইমানেই আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।